নাৰীক যেতিয়া অপমান কৰা হয় তেতিয়াই সৃষ্টি হয় মহাভাৰত ৰামায়ণ এইবাৰ এইখন অসমতেই ৰাজহুৱাভাৱে নাৰীক উলংঘ কৰা হ'ল এই ক্ষেত্ৰত কেনেকৈ আগবাঢ়িব নাৰী সমাজ বা পুৰুষ সমাজ নাৰীয়েই কেৱল নাৰীৰ শত্ৰু নেকি এবাৰ লখিমপুৰৰ যি কাণ্ড সেয়া নাৰীয়েই কৰিলে এগৰাকী নাৰীক অপদস্থ নমস্কাৰ প্ৰিয় দৰ্শক স্থিৰত মই গৌতম মই নিশ্চয়কৈ জ্যোতি ৰাভাৰ দেশ শংকৰ মাধৱৰ দেশ ভূপেন হাজৰিকা জুবিন গাৰ্গৰ দেশ এইখন অসমত এইবাৰ নাৰীক উলংঘ কৰা হ'ল হয় নিশ্চয়কৈ নাৰীক উলংঘ কৰা হ'ল এইখন অসমতে এই অসমৰ লখিমপুৰৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত এক বিশেষ স্থানত এগৰাকী নাৰীক উলংঘ কৰা হ'ল যি কাৰণতেই নহওক এগৰাকী নাৰীক উলংঘ কৰাটো কিমান দূৰ যুক্তিসংগত আমি নিশ্চাংশ দেখাম কিন্তু তাৰ আগতে কৈ থওঁ যে মহাভাৰত ৰামায়ণৰ যুদ্ধ পৰা আৰম্ভ কৰি সেই যুদ্ধই হৈছিল যদি একমাত্ৰ নাৰীৰ বাবে নাৰীক য'ত সন্মান কৰা নহয় নাৰী যেতিয়া অপমানিত হয় নাৰী যেতিয়া নিষ্পেষিত হয় শোষিত হয় তেতিয়াই এখন সমাজৰ ধ্বংস এটা জাতিৰ ধ্বংস সৃষ্টি হয় আৰু এই ক্ষেত্ৰত লখিমপুৰৰ যি ঘটনা সংঘটিত হৈছে সেই ঘটনাও যেন ব্যতিক্ৰম নহয় আমি নিশ্চাংশ এই মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছোঁ কিছু এই মুহূৰ্তত আৰু সমগ্ৰ ঘটনা আৰু তাৰ কোন কোন কাল্পিত সেই কাল্পিতসমূহ আমি দেখাবলৈ চেষ্টা কৰিম আপোনালোকৰ আগত বৰ্ণনা কৰিবলৈ চেষ্টা কৰিম নিশ্চয়কৈ এইবাৰ লখিমপুৰত সংঘটিত হৈছে এই ঘটনা আমি নিশ্চাংশ দেখাই আছোঁ লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত কণা নদী তিনিআলিত মহিলাক উলংঘ কৰি বৰ্বৰভাৱে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পাছতেই জাঙুৰ খাই উঠিছে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে জাগ্ৰত নাৰী শক্তিৰ সম্পাদিকা মানসী ৰাজখোৱাই আমি কিছু সময়ৰ পাছত মানসী ৰাজখোৱাৰ সুন্দৰ কথা পাতিবলৈ চেষ্টা কৰিম নিশ্চয়কৈ এতিয়া সমস্ত হৈছে নাৰী সমাজৰ বাবে এই শুভ লক্ষণ নহয় বুলি ক্ষোভ প্ৰকাশ কৰিছে হাতত আইন তুলি লৈ কৰা এই অমানৱীয় ঘটনাক সচেতন মহলে সচকিত হৈ পৰিছে আৰু ইয়াত মূল অভিযুক্ত হৈছে তুলসী পায়েং বুলি কোৱা এজন ব্যক্তি মূল অভিযুক্ত এইজনেই সেইজন তুলসী পায়েং আমি ইতিমধ্যে ফটো দেখাবলৈ চেষ্টা কৰিছোঁ এইজনেই সেইজন তুলসী পায়েং এই নিকৃষ্ট ব্যক্তিজনৰ বাবেই এই নৰাধম কাৰ্যটো সংঘটিত হ'ল যিটো আচলতে মানৱ সমাজৰ বাবে অতিকৈ লজ্জাজনক ঘটনা আৰু এগৰাকী মহিলা আৰু তেওঁৰ সহযোগীৰ সৈতে আচলতে এখন দোকান দি আছিলে চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত কলা নদী তিনিআলিত আৰু মহিলাগৰাকীক তাৰ পাছতেই কিছু ভূমিকেন্দ্ৰিক বিবাদৰ বাবে মহিলাগৰাকীক এনেদৰে আক্ৰমণ কৰা হ'ল আৰু অৱশেষত তেওঁক উলংঘ কৰি পেলোৱা হ'ল ৰাজপথত পেলাই দিয়া হ'ল নিশ্চয়কৈ মহিলাগৰাকীৰ পৰা আমি বৰ্ণনা শুনিম সমগ্ৰ ঘটনা কি হৈছিলে মহিলাগৰাকীয়ে জনাব আৰু এই মুহূৰ্তত মই অনুৰোধ জনাম মহিলাগৰাকীক সেই মন্তব্য শুনাবলৈ মই অনুৰোধ জনাম এনেকুৱা এটা ঘটনা ঘটি গৈছে মানে ইয়াৰে 4-5জন লোকে মানে ব্যক্তি আহি পেলাই হৰকান্ত চায়েঙিয়াৰ নেতৃত্বত আহি মোক মানে কাপোৰ কানি খুলি উলংঘ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথত আৰু সেই ৰাষ্ট্ৰীয় ঘাইপথত সেই ঘটনাটো ঘটি থকাৰ সময়ত মানে বহু লোক গাড়ীৰে পাৰ হৈ গৈছে সেই সকলোখিনিয়ে মানে মোৰ ভিডিঅ' কৰিছে ভিডিঅ' কৰি পেলাই হয়তো সেইটো ছ'চিয়েল মিডিয়াত এৰি দিছে প্ৰায়খিনিয়ে গতিকে মই এই কথাখিনি যে মোক ইমান অপদস্থ কৰিলে কাপোৰ কানি খুলি উলংঘ কৰি পেলাই এজনী মাইকী মানুহক ইমানখিনি যে অপদস্থ কৰিলে তেওঁলোকে কি অধিকাৰত মোক এইখিনি কৰিলে আৰু যিখিনি ঘটনা ঘটি গ'ল মানে সেই কথাটোৱে মোক মানসিকভাৱে বহুত হতাশাত পেলাইছে মানে মই মানসিকভাৱে একেবাৰে ভাগি পৰিছোঁ তাৰ কাৰণে মই আৰক্ষী প্ৰশাসনৰ সহায় লৈছোঁ আৰু মই আশা কৰোঁ তেওঁলোকে মোক আইনী প্ৰক্ৰিয়াৰে যিখিনি মানে উচিত মানে ন্যায় যাতে দিয়ে তাৰ কাৰণে মই তেওঁলোকৰ সহায় বিচাৰিছোঁ আৰু মই নামখিনি ক'বলৈ ওলাইছোঁ হৰকান্ত চায়েঙিয়া তেওঁৰ তত্ত্বাৱধানত মানে সকলোখিনি ওলাই আহিছে হৰকান্ত চায়েঙিয়া তাৰপিছত আছিলে তুলসী পায়েং আৰু পাপলু পায়েং আৰু টুটু কামান তাৰপিছত আছিলে এগৰাকীৰ নাম জেৰিফা কামান এই মানুহকেইজনক যাতে মোৰ মানে ইমানেই মই মানসিকভাৱে হাৰাশাস্তিত ভুগি আছোঁ আপোনালোকে মোক যাতে উচিত ন্যায় দিয়ে তাৰ বাবে মই আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ আৰু সেয়াই আজি মোৰ লগত হৈছে কাইলৈ আৰু বেলেগৰ লগত হ'ব ইমানখিনি ক'ত অধিকাৰ পালে যে এজনী নাৰীক মানে এনেদৰে অশ্লীলভাৱে তেওঁলোকে মোক গালি গালাজ কৰাৰ উপৰিও মানে কাপোৰ কানি খুলি মোক উলংঘ কৰি পেলাই
হত্যা কৰাৰ মানে চেষ্টা কৰিছিলে তেওঁলোকে হত্যা কৰাৰ চেষ্টা কৰিছিলে গতিকে এইখিনিয়ে কথা মোক মানে উচিত যাত্ৰাই ন্যায় দিয়ে নিশ্চয় এয়া আছিল মহিলাগৰাকীৰ মন্তব্য মহিলাকেও জনালে সমস্ত ঘটনাটো কি হৈছিলে আচলতে এয়া এখন সমাজ এটা জাতিৰ বাবে কিমান আচলতে লজ্জাজনক হ'ব পাৰে আমি প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ সমগ্ৰ নাৰী সমাজ ওলাই আহিব লাগে এই ঘটনাটোৰ বাবে কেৱল নাৰী সমাজেই নহয় এয়া আচলতে পুৰুষ সমাজেও ওলাই আহিব লাগে বুলি ক'ব লাগিব যি সময়ত আচলতে যুধিষ্ঠিৰৰ আচলতে ৰাজসভাত যেনেদৰে অপমান কৰা হৈছিল দ্ৰৌপদীক বস্ত্ৰ হৰণ কৰা হৈছিল সেই বস্ত্ৰ হৰণ কৰাৰ ঘটনাই সমগ্ৰ যেনেদৰে জ্যেষ্ঠজনে মৌন হৈ আছিলে সেই সময়ত বহু জ্যেষ্ঠ আছিল সেই ৰাজসভাত মৌন হৈ আছিল যি সময়ত আচলতে সীতাক ৰাৱণে আচলতে তেওঁক হৰণ কৰি লৈ গৈছিলে তাৰ পাছতেই হৈছিলে মহাভাৰতৰ যুদ্ধ ৰামায়ণৰ যুদ্ধ আৰু এয়া অসমৰ বাবে এটি অতিকৈ লজ্জাজনক ঘটনা বুলি ক'ব লাগিব আৰু এই সময়ত আমি ফোন লাইনত সংযুক্ত কৰিব বিচাৰিম নাৰী সমাজৰ হৈ আচলতে লখিমপুৰৰ নাৰী সমাজৰ হৈ সেই বিশেষ ব্যক্তিগৰাকীৰ ফোনত লাইনত সংযুক্ত কৰিব বিচাৰিম আৰু তেওঁৰ পৰা জানিব বিচাৰিম সমগ্ৰ ঘটনাটো আৰু আপোনালোকে কেনেদৰে প্ৰতিবাদ কৰিব পৰৱৰ্তী সময়ত বাইদেউ আপোনাৰ নামটো জনাব আৰু এই গোটেই বিষয়টো কেনেদৰে আপোনালোকে প্ৰতিবাদ কৰিছে কি হৈছে সমগ্ৰ ঘটনা বৰ্তমান কেনে পৰ্যায়ত আছে সমগ্ৰ ঘটনা আমাক জনাওক হয় হয় মোৰ নাম মানসী ৰাজখোৱা মই জাগৃত নাৰী শক্তি অসমৰ কেন্দ্ৰীয় ভিত্তিক সম্পাদিকা আৰু গতিকে যিটো আমাৰ লখিমপুৰত যোৱা পৰহি দিনাখনি যিটো এটা অতি ঘৃণনীয় কাণ্ড ঘটিল এগৰাকী মহিলাক ৰাজপথত উলংঘ কৰা হ'ল এই ঘটনাটোক লৈ আমি অতি দুখ পাইছোঁ আৰু এই ঘটনাটোক লৈ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে আমি সমাজপাতি বাস কৰা জীৱশ্ৰেষ্ঠ মানুহ হিচাপে এগৰাকী মহিলাক ৰাজপথত উলংঘ কৰা মানে গোটেই নাৰী জাতিটোক উলংঘ কৰা গতিকে আমি যিসকল মানে নিকৃষ্ট মনোবৃত্তিৰ অমানসিক কাম কৰা ব্যক্তিসকল তেখেতলোকক আমি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ তেখেতলোকক খুব সোনকালে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰাটো হয় নিশ্চয়কৈ এয়া আচলতে তালিবানী শাস্তি বুলি নহয় এয়া আচলতে তালিবানী শাস্তিতকৈ চৰম শাস্তি আৰু আপোনাক ক'বলৈ বিচাৰিম যে মহাভাৰতৰ যুদ্ধ হৈছিল ৰামায়ণৰ যুদ্ধ হৈছিল নাৰীৰ বাবে আৰু এইবাৰ এইখন জুবিন গাৰ্গৰ অসম লক্ষ্মীনাথ ভূপেন হাজৰিকাৰ অসমত এনে এটা ঘটনা সংঘটিত হৈছে কি ক'ব এই সম্পৰ্কত হয় আচলতে এই কথাটো ক'বলৈ মানুহ হিচাপে যিহেতু মই নিজকে লজ্জিত অনুভৱ কৰিছোঁ মহাভাৰতৰ যুদ্ধত দ্ৰৌপদীক যি ধৰণে বস্ত্ৰহৰণ কৰা হৈছিলে তেতিয়া অন্ততঃ তেতিয়া যিটো আমাৰ এটা ঐশ্বৰিক শক্তি শ্ৰীকৃষ্ণৰ ৰূপত শ্ৰীকৃষ্ণই তেখেতক মানে কাপোৰ দি বস্ত্ৰ দি তেখেতৰ শৰীৰটো ঢাকিবলৈ যিমান পাৰে চেষ্টা কৰিছিলে কিন্তু এতিয়া এই বৰ্তমান সময়ত আমি যিটো যোৱা পৰহি দিনা যিটো আমি দৃশ্য দেখিলোঁ এই দৃশ্যটোত নিজৰ পতিয়ে তেওঁৰ চাৰ্ট খুলি দিছে তেওঁৰ গেঞ্জি খুলি দিছে খুলি দি মানুহগৰাকীক যেনেধৰণে আৱৰত ৰাখিবলৈ চেষ্টা কৰিছে এইটো আচলতে খুব দুখ লগা দৃশ্য এই দৃশ্যটোত এইগৰাকী মহিলাই যেতিয়া গোটেই 15 নং ৰাষ্ট্ৰীয় ঘাইপথেদি যিমান যান বাহন গৈ আছিল সকলো যান বাহনেই তেওঁক ভিডিঅ' কৰি দিছে আৰু এইটোত বেছি মনোকষ্ট পাই হাতাশাত ভুগি মানুহগৰাকী কি হৈছে অৱশেষত তেওঁ মূৰ্ছা যোৱাৰ দৰে এটা ঘটনাও ঘটিছে গতিকে তেওঁ খুব মানসিকভাৱে সবল বা প্ৰতি মুহূৰ্ততে আমি জাগৃত নাৰী শক্তি অসমে তেওঁক মানসিকভাৱে মানে সবল কৰিবলৈ চেষ্টা কৰি আছোঁ কাৰণেহে তেওঁ এটা চূড়ান্ত পৰ্যায়লৈও তেওঁ মানে যাবলৈ সাহস কৰা নাই কাৰণ তেওঁক আমি সাহস দি আছোঁ গতিকে এনেকুৱা এই ঘটনা আমাৰ এই দেশত আমাৰ বিষ্ণুজ্যোতিৰ দেশত আমাৰ জুবিন গাৰ্গৰ নিচিনা এজন ভগৱান স্বৰূপৰ দেশত এই ঘটনাটো ঘটিছে যে তাৰ বাবে আমি অসম চৰকাৰক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে বৰ্তমান চৰকাৰখনে পৰকীয়া প্ৰেমৰ যি UCC আইন তেওঁলোকে বলবৎ কৰাতে ক্ষান্ত নাথাকি আমাৰ বেটি বচাও বেটি পঢ়াও শ্লোগানতে সীমাবদ্ধ নাথাকি তেখেতলোকে আমাক নাৰী সুৰক্ষা দিয়াটো তেওঁলোকে চেষ্টা কৰক ধন্যবাদ এয়া আছিলে জাগ্ৰত নাৰী শক্তিৰ এগৰাকী মহিলা আৰু তেখেতৰ পৰা আমি সমগ্ৰ ঘটনা সম্পৰ্কত জানিব পাৰিলোঁ নিশ্চয়কৈ তেখেতৰ মন্তব্য শুনিলে আমি এইখিনি সময়তে ক'ব বিচাৰিম যে আচলতে যেনেদৰে নাৰী সীতা ঠিক তেনেদৰে মা কালী দুৰ্গা অৱতাৰ পোৱা যায় ঠিক তেনেদৰে কিন্তু নাৰীৰো অপশক্তি আছে সেয়া হৈছে তাৰকা পুতনাৰ দৰে নাৰীও আছে হয় নাৰীকো আমি একেবাৰে শ্ৰেষ্ঠ বুলি ক'ব নিবিচাৰোঁ যেনেদৰে পুৰুষ শ্ৰেষ্ঠ নহয় নাৰীও শ্ৰেষ্ঠ হ'ব নোৱাৰে কিন্তু যিটো ঘটনা সংঘটিত হৈছে সেয়া অতিকৈ গৰ্হিত ঘটনা সংঘটিত হৈছে যিটো সভ্য সমাজৰ বাবে আচলতে লজ্জাৰ বিষয় এই গোটেই বিষয়টো আমি আচলতে প্ৰশাসনৰ দৃষ্টি নিক্ষেপ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু পৰৱৰ্তী সময়ত প্ৰশাসনে অধিকভাৱে যে এই বিষয়টোৰ ওপৰত তদন্ত আগবঢ়াব বিদায় ল'ব লাগিব ভইচ 365ৰ এই প্ৰতিবেদনৰ পৰা